हेलो फ्रेंड्स वेलकम माय यूट्यूब चैनल। आज आमी कामाख्या दर्शনৰ কাৰণে যাবলৈ ওলাইছো। বহুত দিনৰ পিছত ভবা কথাটো হ'ল আৰু এতিয়া এনেদৰে আমি অলপ বাছেৰে যাত্ৰা আৰম্ভ কৰিলো। মোৰ লগত মোৰ শাহুমা ওলালে, লগত মানুহজন, ছোৱালীজনী আৰু মোৰ ভণ্টি জোৱাই সকলো। এতিয়া বহুত টাইম বাছেৰে অহাৰ পিছত ফাইনেলি গেটত আহি পালোহি। তাৰ পৰা আকৌ গাড়ী পাই আপোনালোকে গ'লে নিশ্চয় গম পাবই। গাড়ী দি আহি আকৌ কামাখ্যা মন্দিৰ পালোহি। ইয়াৰ আমি গেটত সোমালোঁ। এতিয়া পাণ্ডা এজন লৈ আহিলোঁ। ইয়াত গেটত সোমালেই পাণ্ডা পায়। আপোনালোকে যদি এনেদৰে লাইনত থাকি সেৱা কৰিব বিচাৰে তেনেকৈও কৰিব পাৰে, নহ'লে পাণ্ডা লগত লৈ আহিলে মানে অলপ সোনকালে হয়। আমাৰ যিহেতু ছোৱালীজনী চেকআপৰ কাৰণে আহিছিলোঁ গুৱাহাটী, আৰু বহুত দিনৰ পৰা ভাবি আছিলোঁ কামাখ্যা দৰ্শন কৰিম বুলি আগবঢ়াই ৰাখিছিলোঁ। কৰা হোৱা নাছিলে বিশেষ কাৰণ কিছুমানত, কিন্তু সেইকাৰণে এতিয়া ভাবিলোঁ কামাখ্যা দৰ্শন কৰি যাওঁ, দেখাই যাওঁ। সেইকাৰণে আহি কামাখ্যা প্ৰথমতে দৰ্শন কৰিলোঁহি। ডক্তৰ নাপাম বুলি সোনকালে কৰিব লগা হ'ল, সেইবাবে আমি পাণ্ডাজন লগত লৈ আহিলোঁ। পাণ্ডাজনে আমাক দেখুৱাই লৈ গ'ল। এইপিনে যেনেদৰে লৈ গৈছে আমি তেনেকৈ গৈ আছোঁ। আৰু প্ৰথমতে আমাক ভৰি হাত ধুই ল'বলৈ দিলে। আমি যিখিনি প্ৰসাদ আনিছিলোঁ প্ৰসাদখিনি লৈ গৈ এনেদৰে ইয়াতে পানীয়ে আছে, পুখুৰীৰ নিচিনা আছে। তাত আমি ভৰি হাত ধুলোঁ। তাৰপিছত পানী অলপ ছটিয়াই মূৰ্তিৰ ওচৰত কিবা মন্ত্ৰ মাতিব দিলে। পাণ্ডাজন দেখিছে, আমাৰ পাণ্ডা ৰখি আছে। পাণ্ডা ৰখিয়ে আমাক আহিবলৈ কৈছে। আমি ইয়াত ভৰি হাত ধুলোঁ, সেৱা কৰিলোঁ। তাৰপিছত প্ৰথমতে ইয়াত গণেশ বাবা মূৰ্তি আছে, গণেশ বাবা সেৱা কৰি ইয়াত গ'লোঁ। ইয়াত চাকি জ্বলাবৰ কাৰণে আমি ইফালে গ'লোঁ। ভিতৰতো সোমালোঁ। ভিতৰত কিন্তু আপোনাৰ কেমেৰা নিব নিদিয়ে কাৰণে দেখুওৱা নহ'লে। ইয়াত চাকি জ্বলাবলৈ দিলে। চাকি জ্বলাই আমি শৰাই এখন দিলোঁ। আৰু তাৰপিছতে ডক্তৰক দেখুৱালোঁ। ডক্তৰৰ ওচৰত যাওঁতে ভিডিঅ' কৰা নহ'ল বাৰু, পিছত ক'ম বাৰু আপোনাক দেখুৱাই। এতিয়া আমি আকৌ ট্ৰেইনেৰে